এইখিনি হৈছে চিৰাৰ পোলাও। চিৰাৰ পোলাও বনাই চিৰাখিনি আগতে ধুই ল'ব লাগে। ধুই লৈ পেলাই তেল দি পেলাই পিঁয়াজ দি পেলাই ভাজিব লাগে। তাৰ লগত কণী দিয়া হৈছে। কণী সিদ্ধ কৰি পেলাই কাটি দিয়া হৈছে। ৰাতিপুৱা বন্ধু বান্ধৱীসকল, মই লাৱণ্য সিংহই মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এইকেইদিন ছোৱালী আছে এতিয়াও, নাতি এতিয়াও আছে, সেইবাবে এইকেইদিন অলপ কাম বেছি হৈছে। আৰু ইহঁতেও থাকিলে ল'ৰাটোও নাতিও ইফাল সিফাল কৰি থাকে। আৰু ৰাতিপুৱা উঠি পেলাই এই ঔষধবোৰ খালোঁ। এই থাইৰয়ডৰ টেবলেট খাওঁ আৰু স্পণ্ডলাইটিছ এইটো ব্যায়াম কৰোঁ। আপোনালোকক শুভ দীপাৱলীৰ শুভেচ্ছা জনালোঁ। দীপাৱলী আহিছে, আপোনালোকেও ভালকৈ উপভোগ কৰক দীপাৱলী। কিন্তু মানে সাৱধান হ'ব আৰু বম ফুটোৱাতে, যিহেতু কেতিয়াবা দুৰ্ঘটনাও হৈ যায় কিছুমান। সেইকাৰণে সাৱধানেৰে দীপাৱলী, পোহৰৰ উৎসৱ দীপাৱলী আপোনালোকে পালন কৰক। আৰু এতিয়া মোৰ ভিডিঅ'টো আৰম্ভ কৰিম। আপোনালোকে চাব দেই মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। 5 বজাতে উঠি মই আগতে ব্যায়াম কৰোঁ, কচৰৎ কৰোঁ, তাৰ পাছতহে ঘৰৰ কামবোৰ কৰোঁ। ৰাতিপুৱাই উঠি পেলাই মোৰ কামবোৰ আৰম্ভ কৰিলোঁ। প্ৰথমতে উঠি পেলাই বিচনাবোৰ ঠিক কৰোঁ, আঁঠুৱা খোলোঁ। তাৰপাছত এতিয়াতো ঠাণ্ডা পৰিছে, কম্বলবোৰ জাপি থওঁ। এতিয়াও লেপ ওলোৱা নাই। তাৰপিছত বিচনা পাৰোঁ। তাৰোপৰি এই খিৰিকীবোৰ মাজে মাজে চাফা কৰি থাকোঁ, কিন্তু তথাপিও লেতেৰাবোৰ হয়। যিহেতু ৰাস্তাৰ কাষতে আমাৰ ঘৰ, এই ধূলি বালিবোৰ বেছিকৈ আহে, সেইবাবে আৰু এইবিলাক মাজে মাজে কৰি থাকিব লগা হয়। তাৰপিছত ঘৰ ঝাৰু দিয়া, তাৰপিছত দুখন বিচনাত যিহেতু দুইজনে শুওঁ, মিষ্টাৰ আৰু মই। আৰু এইবিলাক খিৰিকীবিলাক এতিয়া চাফা কৰি আছোঁ। খিৰিকীবোৰ চাফা কৰা হ'লে আৰু মই এই বিচনাবোৰ ঠিক কৰোঁ, মোৰখনো কৰোঁ আৰু মিষ্টাৰৰখনো কৰোঁ। যিহেতু এতিয়া আৰু অকলে অকলে শুই পেলাই অভ্যাস হৈছে, দুজনে শুলে টোপনি নহয়। তাৰোপৰি মই ৰাতিপুৱা উঠি পেলাই আকৌ অনলাইন ক্লাছ কৰোঁ ব্যায়ামৰ। কেতিয়াবা যাওঁ, কিন্তু কেতিয়াবা অনলাইন কৰোঁ। সেইকাৰণে মানে সোনকালে উঠিব লগা হয় মোৰ। 5টা বাজিলে উঠোৱে আৰু বিচনাৰ পৰা। তাৰপিছত আকৌ ইফাল সিফাল কামবোৰতো থাকেই আৰু ৰাতিপুৱা উঠিলে আৰু কামবোৰ আৰম্ভ হয়। এতিয়া ঘৰ ঝাৰু দি আছোঁ। ৰুমো ভালেকেইটা ঝাৰু দিব লাগে, সেইবাবে তৎক্ষণাত নহয় আৰু কামবোৰ। আৰু এইবিলাক চাফা চুফাবিলাকতো আছেই আৰু বস্তুবোৰ ইফাল সিফাল, সেইবাবেই ৰাতিপুৱা ভালেখিনি সময় যায় আৰু এই কামবোৰ কৰাতে। বহুত বাচন বাহিৰত উলিয়াই থোৱা আছে, সেইবাবে আলমাৰিটোত আজি কিছুমান বাচন ভৰাই থৈ দিলোঁ। ইমান বাচন বেছি হ'লেও দিগদাৰ হয়। এতিয়া আৰু এইটো এটা বেলেগ ৰুম। এইটো ছোৱালী থাকে, আহিলে এনেই, ছোৱালী নাথাকিলে এনেই থাকে। কিন্তু যেতিয়া ছোৱালী আহে তেতিয়া আৰু এই ৰুমটো ব্যৱহাৰ কৰে, সেইবাবে ৰুম বেছি লাগে। এতিয়া পাকঘৰত আহিলোঁ, চাহ বনালোঁ। পাকঘৰত আহি পেলাই তাৰপিছত এতিয়া চাহ হ'লে আৰু মিষ্টাৰক চাহ দিম। আমাৰ মাইকী মানুহৰ কামৰ অন্ত নাই। এতিয়া আৰু পাকঘৰত আহিলোঁ, পাকঘৰত আহি পেলাই চাহ বনাই আছোঁ। আৰু এতিয়া তাৰোপৰিতো ছোৱালীটো আছে আৰু এতিয়াও যোৱাই নাই, পূজাত আহিছে সিহঁতে, আছে এতিয়া দুদিনমান থাকিব। এতিয়া আৰু মিষ্টাৰক চাহ দিলোঁ, মিষ্টাৰে চাহ খাই আছে। এনেকৈ ৰাতিপুৱাৰ পৰা আমাৰ কামবোৰ আৰম্ভ হয় আৰু মাইকী মানুহৰ। এতিয়া মিষ্টাৰে চাহ খাই আছে, ছোৱালীও খালে, নাতিও খালে। এতিয়া আৰু ময়ো চাহ খাই আছোঁ। চাহ খোৱাৰ পিছতে আৰু কিবা কিবি কাম থাকে। চিমলা আলু খাই পেলাই ভালে লাগে, আমি সিদ্ধ কৰি খাওঁ, তাতে অকণমান নিমখ দিওঁ। আপোনালোকে খায়নে চিমলা আলু? এইবিলাক চিমলা আলু। এই আলুটো আমি সিজাই খাওঁ, তাৰ লগতে অলপ নিমখ দিওঁ। কোনে কোনে খাই জনাবচোন। এতিয়া নাতি আৰু ককায়েকে খেলি আছে। ককায়েকক আৰু নাতিয়েক পালে একোৱেই নালাগে, খুব ভাল পায় আৰু নাতিয়েকে পালে।
এতিয়া আৰু স্কুলত দিছে নহয় নাতিক, সেইবাবে এতিয়া কিতাপ পঢ়ি আছে ABCDবোৰ। স্কুলত দিলেতো আৰু পঢ়িবই লাগিব। এতিয়া শুই আছে নাতি। ছোৱালী অহাৰ বাবে দেউতাকে ৰাতিপুৱালে বজাৰত দৌৰে, ইটো আনিব সিটো আনিব, কি যে আনি খুৱাব ছোৱালী। মিষ্টাৰে বজাৰত গৈছিল, বজাৰত গৈ পেলাই বজাৰ কৰি লৈ আহিলে। এই চিমলা আলু আনিছে, তাৰপিছত কোমোৰা আনিছে, তাৰপিছত বেঙেনা আনিছে, তাৰোপৰি পালেং শাক আনিছে, বিলাহী আনিছে, এনেকৈ বহুত বস্তু আনিছে আৰু অৱশ্যে বেছিকৈ আনিলেও বস্তুবোৰ শুকাই যায়। তাৰোপৰি ফুলকবি, মুঠতে আজি বহুত বস্তু বজাৰ কৰিলে মিষ্টাৰ। মাছো আনিছে, মাছখিনি এতিয়া কাটি পেলাই ভাজিলৈ, তাৰ লগত আলু, এইবিলাক কচু, মাছখিনি এতিয়া ভাজি আছোঁ। তাৰপিছত মাছখিনি ভজা হ'লে আকৌ পালেং শাকখিনি আনিছে, পালেং শাকখিনিও বনাইছোঁ। যিহেতু পালেং শাকখিনি নবনালে থৈ দিলে বেয়া হৈ যাব, সেইবাবে আজি আগতে পালেং শাকখিনিয়ে বনালোঁ। বাকীবিলাক আৰু থ'লেওতো বেয়া নহয়। এতিয়া আৰু আগৰেও মাছ আছিল, এতিয়া পালেং শাকখিনি হ'লে আৰু ভাত বনাই দিছোঁ। তাৰপিছত আৰু এয়া পটল ভাজি, কচু, এনেকৈ কিবা কিবি বনালোঁ আৰু দুপৰীয়া। এতিয়া আৰু ভাত হ'লেই, ভাত দিছোঁৱে খাবলৈ। এতিয়া ছোৱালীয়ে আৰু মোৰ বন্ধু বান্ধৱীসকল আছে। এতিয়া মই এটা গান গাবলৈ চেষ্টা কৰিছোঁ। জিলিকা পাখিৰে, জিলিকা পাখিৰে অ' সোণ মৰা চৰাই, সোণ মৰা চৰাই, জিলিকা পাখিৰে, জিলিকা পাখিৰে সোণ মৰা চৰাই, সোণ মৰা চৰাই। গানটো এইখিনিয়ে মনত আছিল বন্ধু বান্ধৱীসকল, সেইবাবে এইখিনিকে গাই শুনালোঁ। আৰু কেতিয়াবা গোটেই গানটো গাই শুনাবলৈ চেষ্টা কৰিম দেই। মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল, মোৰ ফালৰ পৰা আপোনালোকক নমস্কাৰ জনালোঁ দেই, মোৰ মৰমৰ বন্ধু বান্ধৱীসকল।